ভাল বহুত দিন ধৰি ভিডিঅ' দিয়া নাছিলোঁ ভাবিলোঁ আজি এটা ঘৰতে ব্লগ বনাওঁ বুলি আৰু মইনো ঘৰত কি কৰোঁ কি কৰিলোঁ দিনটো সেই বিষয়ে অকণমান আপোনালোকৰ লগত আলোচনা কৰিম ভাবিছিলোঁ ব্লগ বনাব বাহিৰত যাম বুলি কিন্তু বৰষুণৰ কাৰণে যাব পৰা নাই আৰু যিহেতু মোৰ 3 মাহ আগতে এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হওঁতে ভৰিত অকণমান ফ্ৰেকচাৰ হৈছিলে হাড়ডিডাল বেকা হৈ গৈছিলে এতিয়া খুবেই ভালে পাইছোঁ কিন্তু তথাপিও বৰষুণৰ বতৰত অকণমান নামি যাব ভয় লাগে ন আকৌ সেইটো হোৱাৰ চান্স থাকিব বুলি মোৰ এক্সিডেণ্টটো আপোনাৰ হেৰিত হৈছিলে স্কুটি চলাওঁতে মানে ইঞ্চুৰেঞ্চত কৰি আছিলোঁতো বৰ্তমান এতিয়া একো জব কৰা নাই ঘৰতে আছোঁ চ' ভাবিলোঁ ঘৰতে কি কৰি আছোঁ কি নাই কৰা আৰু মোৰ নতুন এটা বস্তু দেখিব চুলিখিনি মোৰ চিল্কি বহুতে কয় যে তোৰ চুলিখিনি বিৰাট ভাল লাগে কি লগাওঁনো চ' মই সেইসকলৰ কাৰণে মানে এটা ভাল অইল আনিছোঁ সেই অইলটো ল'ৰা মানুহো লগাব পাৰে ছোৱালী মানুহো লগাব পাৰে কিন্তু তাৰে আগতে এটা কথা ক'ম মোৰ পুৰণা ট্ৰাইপডডাল ভাঙি গ'ল মই দেখাই আছোঁ ভাঙি এনেকুৱা টুকুৰা টুকুৰি হৈ গ'ল এনেকৈ বেণ্ড কৰোঁতেই টুকুৰা হৈ গৈছিলে চ' নতুন এডাল অৰ্ডাৰ দিছিলোঁ আপোনাৰ আমাজনত দিছিলোঁ তাতে প্ৰাইচ এইডাল মই এতিয়া বৰ্তমান ইউজ কৰি আছোঁ আমাজনত দিছিলোঁ অৰ্ডাৰ এনেই প্ৰাইচটো আপোনাৰ ইমান 2699 মানে 2700 টকাই ধৰক কিন্তু মই ইমান প্ৰাইজতকৈ মই কমত পাইছোঁ মই 1000ত পাইছোঁ মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম আৰু এইডাল ট্ৰাইপডৰ নাম আপোনাৰ অক্টোপাছ ট্ৰাইপড বুলি কওঁ বিৰাট ভাল আৰু ওজনো আছে আৰু আপোনাৰ এইডাল 1.2 কেজি 1.2 কেজি বহুত ভাল আগৰডাল আপোনাৰ 150 লৈছিলে মই এনেই বাহিৰৰ পৰাই লৈছিলোঁ কিন্তু এইডাল বিৰাট ভাল মই ভাল পাইছোঁ অকণমান দেখাই দিওঁ কেনেকুৱা হয় আৰু যদি মোৰ চুলিকেইডাল চিল্কটো ভাল লাগিছে তেতিয়াহ'লে মই তেলটো আপোনালোকক দেখুৱাম তাৰে লগতে আৰু মই আজি দিনটো কি কৰিলোঁ আজি বহুত কাম কৰিলোঁ কিন্তু বহুত আজি শংকৰদেৱৰ তিথিও আছিলে আৰু লগতে মা নাছিল ঘৰত অকলে ঘৰত থাকি পেলাই মই কি কৰিলোঁ ভাত বনালোঁ কাপোৰ ধুলোঁ ঘৰ মুচিলোঁ বহুত কাম কৰিলোঁ আজি আৰু এতিয়া মানে কাপোৰ চাপোৰ জাপি উঠি অকণমান বহিলোঁ চাহ খাম অলপ পাছত চাহ মানে মই দিনত 5বাৰমান চাহ খাওঁ চ' আপোনালোকে কোনে কোনে চাহ খাই ভাল পায় জনাব আৰু এটা বস্তু দেখাম মই বনাইছিলোঁ আৰু মাও এটা বস্তু বনাইছে মোৰ কাৰণে চুৱেটাৰ হোৱাইট কালাৰৰ চুৱেটাৰ এটা মই সেইটোও দেখাম তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক এইডাল ট্ৰাইপডডাল যেনেকৈ তেনেকৈ ওলমাই থ'ব পাৰি গডৰেজত হওক পাইপত হওক এইখন আমি গাড়ীত লগাইছিলোঁ এইটো কুৰ্তি য়েল্ল' কালাৰৰ কুৰ্তি আছিলে মই টপ বনাইছোঁ জিন্সৰ লগত পিন্ধিবৰ কাৰণে চাওকচোন মই হাতকেইখন ফুলা কৰি দিছোঁ আজিকালি ওলাইছে ন ঘটি হাতৰ ব্লাউজৰ নিচিনা যেনেকুৱা আগতে তো তেনেকুৱা কুৰ্তা বনাই দিছোঁ মই টেন আৰু এইটো সৰু বায়ে দিছিলে কুৰ্তাটো বহুত দীঘল হয় পিন্ধিছোঁ দুবাৰমান কিন্তু এইটো ভাবিছোঁ কাটি পেলাই সেনেকুৱাই বনালোঁ নেকি ভাল লাগিব ন এইয়া মোৰ জাপা হৈ গ'ল টুং মায়ে ৰাতিও গুঠি থাকে এনেকৈ আৰু পিছত ক'ব মোৰ হাত বিষাইছে চাওক কি পাক দি গুঠে এইডাল কুৰ্চা খালা বুলি কয় মই নাজানোৱে গুঠোঁ অকণমান ফ্ৰেছ হৈ বহিলোঁ এইটো বস্তু মই বনাইছোঁ মই খাৰু দি বনাইছোঁ পুৰণা খাৰু ফুল আৰু পুৰণা মণি দি বনাইছোঁ চাই লওকচোন আপোনালোকে চালেই বনাব পাৰিব একো টানেই নাই ক'ব গ'লে চাওক যদি ভাল লাগিছে কমেণ্ট কৰি জনাব দেই আৰু এই
এইটো মায়ে বনাইছে মোৰ কাৰণে মই পিন্ধি দেখুৱাওঁ আপোনালোক চাব মোৰ বিৰাট ভাল লাগিছে কিন্তু মই নাজানো উঠিব কিন্তু শিকিলেও নাজানো দেখোন কিবা যোনে পাৰে তেওঁলোকে চাব পাৰে ডিজাইনটো মোৰ বিৰাট ভাল লাগিছে মই কুৰ্তিৰ লগত পিন্ধিম মোৰ বিৰাট ভাল লাগিছে আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট কৰি গৰম আছে কিন্তু কাপোৰটো ডিজাইনখিনি মজা লাগিছে চাওক মই যদি কাষ্ট পাৰিলোঁ হয় গুঠিয়ে থাকিলে কিন্তু নোৱাৰোঁ যে সকলোৱে সকলো কাম নোৱাৰে ন সকলোৰে মানে মোৰ মাৰ পঢ়া শুনা ইমান নাই কিন্তু হাতৰ বিদ্যা ৱাও মই যে কৈছিলোঁ আপোনালোকক তেলটোত কি মই মিক্স কৰিছোঁ আপোনালোকক কৈ আছোঁ পোনপ্ৰথমতে লাগিব আমাক মিঠাতেল বা নাৰিকল তেল যোনে যিটো তেল ভাল পায় সেইটো ল'ব পাৰে আৰু লগতে জবা ফুলৰ আপোনাৰ ৰঙাটো ল'ব ৰঙা আৰু পিঁয়াজ দুটা ল'ব যিমান তেল লয় একো নাই পিঁয়াজ দুটা ল'ব ডাঙৰ চাই আৰু গোটা মেথিটো সেই গোটেইকেইটা আপোনালোকে কি কৰিব তেলখিনি গৰম কৰিব নাৰিকল তেল হওক বা যি তেল লগায় আপোনালোকে নাৰিকল মিঠাতেল মই ইয়াতে নাৰিকল আৰু মিঠাতেল মিক্স কৰিছোঁ নাৰিকল তেল আৰু মিঠাতেলখিনি গৰম কৰি থকা অৱস্থাতে তাতে আপুনি জবা ফুলৰ ৰঙা পাহিকেইটা পেলাই দিব আৰু লগতে পিঁয়াজখিনিও দিব পিঁয়াজখিনি একদম ক'লা হৈ যাব লাগিব আৰু মেথিখিনিও দিব দিয়াৰ পিছত নেচেকিব কিন্তু ঠাণ্ডা হোৱাৰ পিছত এনেকৈ বটলত থৈ আপোনালোকে 3 দিন লগাব পাৰে আৰু যিদিনাখন লগাব সেই তাৰে পিছদিনাখন ৰাতিপুৱাই মূৰটো ধুই নিদিব 3 দিন বা 2 দিন ৰাখিবই আৰু সপ্তাহত পাৰিলে 3 দিন লগালে মানে ভাল ৰিজাল্ট পোৱা যায় মই চুলি কাটি দিছোঁ কাৰণ তলৰখিনি গৰুৰ নেজ এনেকুৱা হৈ গৈছিলে এইটো তেল লগাই মই বহুত ভাল ৰিজাল্ট পাইছোঁ মই বহুত চুলি কৰিছিলোঁ এতিয়া আগত বহুতখিনি বেবী হেয়াৰ আহি আছে চাব পাৰে কিন্তু মই ভাল ৰিজাল্ট পাইছোঁ যিসকলে এনেকুৱা ঘৰত বনাই ঘৰুৱা বস্তু মানে ভাল পায় মই কিন্তু বহুত ভাল পাওঁ এই তেলটোৰ গোন্ধটো ভাল নালাগে আৰু তেলটো যেতিয়া লগাব ঠাণ্ডা কৰি আপোনালোকে জাষ্ট মাথাত এনেকৈ মাছাজ কৰিব যিকোনো তেলে আপোনালোকে যেতিয়া লগাব তেতিয়া আপোনালোকে মাছাজ কৰিব মাছাজ কৰিলে কি হয় চুলিৰ আমাৰ গুৰিবোৰ মজবুত হয় আৰু লগতে কি হয় চুলি মানে আমাৰ উফিবোৰ নোহোৱা হয় আৰু যাৰ মূৰৰ বিষ আছে তেওঁলোকৰ মানে মাথাৰ বিষটো নোহোৱা হয় আমি মাছাজটো এনেকৈ নিজে এনেকৈ লাহে লাহে কৰিলেও হয় ল'ৰাই হওক ছোৱালী হওক সকলোৱে ইউজ কৰিব আৰু এটা ভাল এইটো কিছুমান ল'ৰা যদি ধৰক দাড়ি ডাঙৰ কৰিব হয় সিহঁতে এইটো তেল ইউজ কৰিব পাৰে মই এইটো চুলি দীঘলৰ কাৰণে ইউজ কৰিছোঁ মই কিন্তু ভাল ৰিজাল্ট পাইছোঁ তোমালোকে চুলি চিল্কিও হয় আৰু দীঘলো হয় আৰু কমকৈ সৰে তোমালোকে লগাই চাবা আপোনালোকে লগাই চাব ভণ্টিসকল লগাই চাবা দাদা বাইদেউসকল লগাই চাবা ভাল পাবা যদি বেয়া পোৱা কমেণ্ট কৰি জনাবা আৰু লগাইছা যদিও কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু শ্বেয়াৰ কৰিবা প্লিজ মোৰ চেনেলটো নতুন হয় ইমানখিনি গ্ৰ'থ হোৱা নাই ফেমিলি বহুত কম হৈ আছে যোনসকলে নতুনকৈ আহিছা তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভাল লাগে মোৰ চেনেলটো আগবঢ়াই নিব বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা প্লিজ বাই বাই আজিলৈ